নমস্কাৰ, মোৰ চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কঁঠাল গুটি, বিলাহী, মধুসোলেং পাত আৰু এনেদৰে বনাই খাবচোন। খাবলৈ বহুত টেষ্টি হয় আৰু যিসকলে নাখায় এবাৰ বনাই খাই চাব। আৰু এতিয়া মই ইয়াত দিছোঁ তেল অলপমান। তেলখিনি গৰম হোৱাৰ লগে লগে মই দিছোঁ পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ম। মই ইয়াত দিছোঁ জলকীয়া দুটা দিয়াৰ পিছত এতিয়া মই দিছোঁ কাটি থোৱা বিলাহীখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া মই অলপমান নিমখ দিলোঁ। নিমখখিনি দিয়াটো স্কিপ হৈ গ'ল আৰু নিমখটো দিলে সোনকালে গলি আহে। এতিয়া মোৰ বিলাহীখিনি গলি আহিছে, দেখিছে। ইয়াত মই দিছোঁ হালধি আধা চামুচ। এতিয়া ভালদৰে লৰাই লৈছোঁ। ইয়াত দিছোঁ মধুসোলেং পাতখিনি আৰু মধুসোলেং পাতখিনি সোনকালে গলি আহে। এয়া দেখিছে গলি আহিছে। এতিয়া মই ইয়াত দিম কেইটামান ভাঙি লৈছোঁ। তেতিয়া আঞ্জাখন অলপ ডাঠ হৈ আহে। এয়া মই ভাঙি লৈছোঁ গুড়া কৰি। এতিয়া ভালদৰে লৰাই দিছোঁ। ইয়াত দিছোঁ পানী এক গিলাচ দিয়াৰ পিছত গোটা কঁঠাল গুটিখিনি দি দিছোঁ আৰু কৰিবলগীয়া একো নাই, অলপ সময় উতলাই ল'ম। তাৰপিছত মাছখিনি দি দিম আৰু ইয়াত মই একো মছলা দিয়া নাই, আপোনালোকে দেখিছে নহয়। এয়া উতলি আহিছে। এতিয়া মই ইয়াত মাছ দি দিছোঁ, কাৱৈ মাছ। ইয়াত মই কাৱৈ মাছ 4জনী দিছোঁ। পৰিমাণটো প্ৰথমতে কমাই দিলোঁ কাৰণে ইয়াত অকণমান দি দিছোঁ নিমখ অলপমান। এতিয়া মই ইয়াত গৰৈ মাছ 2টা দি দিছোঁ আৰু অলপ সময় উতলিবলৈ দিম। তাৰপিছত মোৰ মাছৰ আঞ্জাখন ৰেডি হৈ আহিব আৰু মাছৰ আঞ্জাখন যিমান উতলাব সিমান টেষ্টি হৈ আহি থাকিব। আৰু এনেদৰে বনাই খাবচোন, কেতিয়াবা মছলা নোহোৱাকৈ এনেদৰে বনাই খাবচোন আৰু খাবলৈ বহুত টেষ্টি হয়। খাই ভাল লাগিলে কমেণ্ট কৰি জনাব। আৰু এতিয়া মই পৰিৱেশন কৰি দেখাইছোঁ। আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।